हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस কি খবৰ আপোনালোক আশা কৰো আপোনালোক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছো। তো নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো সকলোকে। মোৰ ইউটিউব চেনেলৰ সকলো সদস্যক মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালো। ঈদ মুবাৰক। আজি মানে ভিডিঅ'টো মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছো। গা পা ধুই লৈছো, কাপোৰ কানি পিন্ধা নাই, পিন্ধিম আৰু। তো ঈদৰ দিন যেহেতু তো ঈদ বুলি মানে মই ঘৰৰ ওচৰতে মানে এবাৰ দুখন দোকান দিম, তো আপোনালোকক দেখাওঁ বাহিৰত গৈ। তো এয়া মৰ্ণিং মানে দোকানো খুলি দিলোঁ। এই আমাৰ পিহু চাইছে নাই, পিহু ঈদ মুবাৰক। তো এয়া হাই এটা দে, ঈদ মুবাৰক, ঈদ মুবাৰক। হ'লে আৰু লাজ কৰে ল'ৰা। তো চাব পাৰিছে গাইজ, ইয়াতে এখন দোকান দিছোঁ সৰু সুৰাকৈ, ইমান ডাঙৰ নহয় বাৰু। তো আৰু এখনো দিম, তো তাত যাম। আগতে ৰেডি হৈ লওঁ, তাৰ পিছত দেখাই আছোঁ বাৰু আপোনালোকক। তো গাইজ ফাইনেলি ৰেডি হ'লোঁ আৰু অলপ চলপ। তো এই ভাইকেইটাই মানে এতিয়া নামাজ পঢ়িব যাব ঈদগাহত। গাইজ তো আপোনালোকক কৈছিলোঁ এইবাৰ মই দুখন দোকান দিম। তো তাতে এখন ঘৰত, তো আৰু এখন মানে পকা ৰাস্তাৰ ওচৰত, মানে এইটো চাচিহঁতৰ ঘৰৰ সন্মুখতে। লগতে ছাৰ্ভিচ চেণ্টাৰো আছে, ৰাহাত ছাৰ্ভিচ চেণ্টাৰ নতুনকৈ খুলিছে। আৰু এয়া চাইছেনে ঈদগাহত মানে কেনেকৈ মানুহ গৈ আছে নামাজ পঢ়িবলৈ, ঈদৰ নামাজ পঢ়িবলৈ। তো এইপিনেও আহি আছে মানুহ, চাবই পাৰিছে। আৰু মানে ময়ো ৰেডি হৈ ইয়াতে আহি গ'লোঁ। পিছবেলা মানে অলপ ওলাই যাম, তো এতিয়া অলপ দোকানদাৰী কৰোঁ। তো এয়া চাইছেনে এটা মাইনাও আহিছে। তো গাইজ চাবই পাৰিছে ঈদৰ নামাজ শেষ হোৱাৰ লগে লগে কেনেকুৱা ভিৰ এটা পৰিস্থিতি হৈ পৰিছে। আৰু এয়াই হ'ল আমাৰ ঈদগাহ, শিয়ালমাৰী ঈদগাহ। আৰু ইয়াৰ লগতে এটা বানাত মাদ্ৰাছা আছে। তো চাবই ৰ'ব, আপোনালোকক দেখাই আছোঁ বাৰু বানাত মাদ্ৰাছা। তো এইটোৱে হ'ল আমাৰ বানাত মাদ্ৰাছা। আৰু ঈদৰ নামাজ শেষ হোৱাৰ বাবে ইমান ভিৰ হৈছে মানে। আৰু এতিয়াতো যিবোৰে মানে কোৰবানী দিছে আৰু কোৰবানী দিব, সেইবোৰেতো নিজৰ কামত যাবগৈ। আৰু যিবোৰে কোৰবানী নিদিয়ে সেইবোৰেতো গম পায়েই, আৰু ডেকা ল'ৰা যিহেতু ঘূৰিবলৈ যাব। তো গাইজ এতিয়া অলপ বহি আছোঁ, মানে আজি মানে অলপ বৰষুণো দি দিছে। তো সেইবাবে মানে ছাতি লগাই লৈছোঁ ওপৰত, চাইছেনে। আৰু প্ৰায় মাল শেষেই হ'ল, অলপ আছে আৰু তাত বা কেনেকুৱা গম নাপাওঁ, গৈ পেলাই দেখাম বাৰু। তো ইয়াত চাওক প্ৰায় মাল শেষেই হ'ল, অলপ আছে। তো এইখিনি বেচি পেলাই তাৰপিছত আকৌ সেইখন দোকানত যাম। তো গাইজ তাৰ পৰাও মই মানে আহি গ'লোঁ তো ঘৰতে। তো চাব পাৰিছে মালো বেছি নাই, অলপেই আছে, মাল শেষেই হ'ল। তো এইখিনি শেষ হোৱাৰ পিছতহে অলপ ওলাই যাম আৰু বজাৰৰ পিনে। চাইছেনে নাই, আমাৰ আজি ঈদৰ স্পেচিয়েল খানা পোলাও আৰু চিকেন। কোনে বনাইছে? মই। ৱাও, মজাই লাগিছে। দেখি যদি মন লাগিছে খাবলৈতো আৰু বেছি মজা লাগিব। চিষ্টাৰৰ পৰা এক পিচ চিকেন খাই চাওঁ কেনেকুৱা লাগে বাৰু। বহুত টেষ্টি হৈছে। থেংক ইউ। এতিয়াতো খাব বহিলিয়ে মানে। তো গাইজ লগত ময়ো বহি গ'লোঁ খাবলৈ কাৰণে। তো এয়া চাব পাৰিছে চিকেন পোলাও লগত পিঁয়াজ, এইফালে ভোট জলকীয়া আৰু লগতে নেমু টেঙা, আৰু নিমখটো লগত থাকিবই। তো ষ্টাৰ্ট কৰোঁ। টেষ্টি হৈছে, বহুত টেষ্টি। তো গাইজ খোৱা বোৱা হ'ল। তো এতিয়া মানে লগৰকেইটাৰ লগত অলপ ওলাই গৈ আছোঁ। তো দেখাই আছোঁ আপোনালোকক গাড়ীবোৰ, চাইছেনে এটাকৈ লাইন। হাই এটা কৈ দিয়া। তো এয়া চাইছে গোটেইকেইটা মানে ৰেডি হৈ আছে যাবলৈ কাৰণে। এইটো চাওক আইফোন লৈছে হা নতুনকৈ, তথাপি পাৰ্টি দিয়া নাই, বেইমান। এই আমাৰ এইফালে নানা আছে। নানা আজি কেনেকুৱা লাগিল কওক? আজি ঈদটো বহুত ভাল লাগিছে। আৰু টাউন ঈদগাহ ফিল্ডত নমাজ পঢ়িবলৈ গৈছিলোঁ, ঈদৰ নমাজ। হয় ঈদৰ আধাৰ নমাজ। হয়। এই টাউন এৰিয়াত ইটাচালি মছজিদৰ ইমাম চাহেবে যিখিনি বয়ান কৰিছে, হয়, সেই বয়ানত ভাল কথা কৈছে। আচ্ছা। আৰু নিয়ম নীতিৰ কথা কৈছে। ইছমাইল জাবি ইছমাইলৰ কুৰবানীৰ কথা। নামাজত গৈছিল নে নাই? নিয়ম নীতি নামাজত গৈছিল নে নাই নানা? নামাজ পঢ়িছোঁ তাতেই। তো নানাকো সুধিলোঁ। তো ঈদৰ মানে নামাজ পঢ়িছোঁ, যদি গৈ থাকোঁ বাকীখিনি ৰাস্তাত দেখাম বাৰু। আৰু তো আমিও লাহেকৈ ওলাই দিলোঁ ঘৰৰ পৰা। এতিয়া আমি গৈ আছোঁ পাৰ্কত। কোনটো পাৰ্কত গৈ আছোঁ বাৰু এতিয়া নকওঁ, গৈ পেলাই দেখাই আছোঁ বাৰু আপোনালোকক। আৰু মানে এবাৰ মানে আমাৰ এইটো ৰাস্তাত মানে ঈদৰ তেনেকৈ গেট চেট মানে সজোৱা নাই, তথাপি বেলেগ চাইডে সজাইছে। তো দেখাম, তো ব'লক গৈ থাকোঁ।
ভিডিঅ'টো মজা লওক গাইজ আমিও গোটেইকেইটা এনেকৈ বাইক স্কুটি লৈ পেলাই ওলাই গ'লোঁ আৰু বিশেষকৈ এটা কথা মই সকলোকে জনাব বিচাৰোঁ যে মই মানে মোৰ প্ৰায় ছোৱালী ফ্ৰেণ্ড কমেই আছে ল'ৰা ফ্ৰেণ্ড বহুত আৰু এয়া চব মোৰ ভাই চাচা দাদা হয় তো আপোনালোকে ইয়াত বেলেগ একো কমেণ্ট নকৰিব আৰু বেলেগ একো নাভাবিব আমি জাষ্ট ফ্ৰেণ্ডৰ ওপৰত আমাৰ একো নাই গাইজ আমিও আহি পাই গ'লোঁ জাচিংফা গেটৰ ভিতৰত সোমাই গ'লোঁ আৰু গাইজ চাব পাৰিছে ইয়াত ইমান ভিৰ মানে ঈদ হওক পূজা হওক মানে ইয়াত তামাম ভিৰ মানে চবতকৈ বেছি আৰু বিশেষকৈ ভিৰটো মাৰিবই ইয়াত মাত্ৰ টিকেটৰ দামটো হ'ল মাত্ৰ 10 টকা তো সেইবাবে আহিবলৈ কাৰণে আৰু সুবিধা সেইবাবে আহে তো গাইজ চাবই পাৰিছে কেনেকুৱা ভিৰৰ পৰিস্থিতি তো ভিতৰত ব'লক সোমাই যাওঁ আৰু চাওঁ আমিও আহি পাই গ'লোঁ তো ইয়াতে গাড়ী পাৰ্কিং কৰি দিলোঁ আৰু এতিয়া চাইছেনে চব একদম মানে সোমাব ৰেডি হৈ আছে তো ব'লক আমি পোৱা নাই হ'ব দিয়া নালাগে তো তোমাৰ কাৰণে ইয়াৰ পৰা বিচাৰিম দিয়া এটা ভাবি তোমাৰ কাৰণে এটা বিচাৰিম দিয়া ইয়াৰ পৰা ভাবি তো গাইজ এতিয়া আমি আহি পাই গ'লোঁ জাচিংফা তো ইয়াতে মানে ঈদৰ উপলক্ষে মানে ইয়াত মানে তামাম ভিৰ মানে চবতকৈ বেছি তো চাব পাৰিছে ইয়াত মানে অলপ সুবিধা দিয়েতো সেইবাবে মানে অলপ ভিৰ বেছি মানে বেলেগত তেনেকুৱা মানে বেলেগত ষ্ট্ৰিক আছে কিন্তু ইয়াত মানে তেনেকুৱা ষ্ট্ৰিক নাই সঁচা কথা যিটো কৈ দিছোঁ মানে তো মই এইটো ব্লগত মানে এইটোৱে ক'ব বিচাৰোঁ আপোনালোকৰ ল'ৰা ছোৱালী যদি আহে ন তো অলপ ষ্ট্ৰিক কৰিব আহিব লাগে মানে গাইজ আহিব লাগে কিন্তু অলপ নিজৰ হেৰিটো নিজে ৰাখিব লাগে যাতে মানুহে নিজৰ গাঁৱৰ হওক বা যাতে আমি আহিছোঁ তো আমি লগৰ হয় আমি কাৰো ইয়াত কোনো গাৰ্লফ্ৰেণ্ড নাই বা বয়ফ্ৰেণ্ড নাই তো লগৰ হয় ৰুড হয় তো নাপায় মানে যি আহক না গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিব পাৰে কিন্তু নিজৰ লিমিটত থাকিব লাগে লিমিট ক্ৰছ কৰিব নালাগে তো তোমালোকেও লিমিট ক্ৰছ নকৰিবা তো গাইজ আমিও এনেকৈ সোমাই আহিলোঁ আৰু চাইছোঁ নাই কেনেকুৱা ভিৰ মাৰিছে ভিতৰত যিহেতু আজি ঈদ সেই বুলি আৰু মানে আমাৰ হাতত যিহেতু কেমেৰা আছে মোবাইল আছে মোবাইলৰ ভিডিঅ' কৰি আছোঁ সেইবাবে মানে বহুতে ছোৱালীবোৰে ভয় কৰি আছে তো যিহেতু সিহঁতে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড লগত লৈ আহিছে তো সেই গাইজ ইয়াতে মানে দাদা এজন পালোঁ তো দাদাজনে মোৰ নামটো সুধিলে তো মই নামটো ক'লোঁ আৰু লগতে মানে থেংক ইউ ছ' মাছ দাদা ক'লোঁ তো তাৰ পিছৰ ৰিয়েক্টখিনি চাওক বাৰু আপোনালোকে এইযোৰ ডাঙৰ ন তো ভাই বুলি ক'লে মানে বেছি চাজে ৰেচপেক্ট কৰিব লাগে তো গাইজ আমি এনেকৈ সোমাই যাওঁ এতিয়া দলঙৰ ওপৰেদি চাওঁ কেনেকুৱা ভিৰৰ এটা পৰিস্থিতি হয় তো গাইজ ৰ'ব দেখাই আছোঁ বাৰু তো এয়া চাইছেনে মানে ৰাস্তাটো যে যাম ন দলঙৰ ওপৰেদি সেইটোৱে ৰাস্তা নাইকিয়া তো তথাপিও কৈ আছোঁ তো আমাক দেখি মানে অলপ ছাইড দিছে আৰু নিদিয়া নহয় বাৰু তো এনেকৈ গৈ আছোঁ এতিয়া গোটেইকেইটাই মানে ইয়াতে ফটো উঠোৱাত অলপ বিজি হৈ আছে তো চবেই ফটো উঠাই আছে তো মই ভাবিলোঁ অলপ ইয়াতো অলপ ভিডিঅ' কৰি দিওঁ তো ইয়াতে মানে ভাইৰ গৰম লাগিছে তো ভাই কি কয় শুনক ভাই কেনেকুৱা লাগিছে ভাল লাগিছে গৰম ন আমাৰো এতিয়া ফটো চটো মাৰা হ'ল তো ভাবিলোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ যিহেতু আমাৰ হাতত কেমেৰা মানে মোবাইলৰ বাবে মানুহৰ অলপ হয়তো ছোৱালীবিলাকৰ হয়তো অলপ ডিষ্টাৰ্ব হ'ব পাৰে তো সেইবাবে ভাবিলোঁ ইয়াৰ পৰা ওলাই দিওঁ চাওঁ আৰু ক'ত যাব পাৰোঁ তো ব'লক বাকীখিনি দেখাওঁ আৰু গৈ থাকোঁ আমিও গোটেইকেইটাই জাচিংফাক টাটা বাই বাই চিউ দি এনেকৈ ওলাই পৰিলোঁ আৰু ওলাই যাওঁতে আমাৰ লগৰ দুই এটাক লগ পালোঁ ৰ'ব দেখাই আছোঁ বাৰু তো সিহঁতেও সোমাই আছে আৰু সিহঁতক ক'লোঁ যে তোমালোকে সোমোৱা আমি জাচিংফাৰ পৰা ওলাই যাওঁ আৰু চাওঁ এতিয়া ক'ত যাওঁ বাৰু তো ব'লক গাইজ কি ক'ব আৰু বতৰৰ কথা জাচিংফাৰ পৰা জাষ্ট ওলাইছিলোঁহে আৰু এনেকৈ দপদপা বৰষুণ দিয়া ষ্টাৰ্ট কৰি দিলে মানে এই বৰষুণটো আমাৰ লগত কিবা এটা কানেকশ্যনটো আছে যেনেকৈ দিলছে দিলকা কানেকশ্যন আমি যেতিয়া মানে য'ত ক'ৰবাত ওলাই যাব বিচাৰোঁ তেতিয়াই মানে বৰষুণটো আহিবই তো আৰু কি কৰিম উপায় নাই ভাবিছিলোঁ আৰু ক'ৰবাত যাম অলপ ক'ৰবাত কিবা কিবি খাম কিন্তু নহ'ল তো এতিয়া ঘৰ যোৱাটোৱে ভাল হ'ব আৰু তো গাইজ ঈদো শেষ আৰু আমি এতিয়া ঘৰ আহিলোঁ মানে জাচিংফা গৈছিলোঁ ন তাৰ পৰা ওলোৱাৰ লগে লগে মানে এনেকুৱা বৰষুণ দিয়া ষ্টাৰ্ট কৰিছে চাওক না গাইজ গোটেই গা চা একদম তিতি গৈছে মানে বৰষুণ নাজানো এই বৰষুণটো যেতিয়াই মানে মই ক'ৰবাত ওলাই যাওঁ মানে বৰষুণটো দিবই এইকেইদিনটো ৰেগুলাৰ মানে সেইদিনাও ঈদৰ শ্বপিং কৰিব গৈছোঁ তো আপোনালোকে গম পাইছেই শ্বপিং কৰিব গৈছোঁ
সেই তাতো বৰষুণ আজিও মানে অলপ ওলাই গৈছোঁ গোটেই দিন দোকানদাৰী কৰিছোঁ গাইজ গমটো পাইছে দুখনকৈ দোকান দিছোঁ তো ভাবিলোঁ পিছবেলা অলপ ওলাই যাম ভালকৈ তো জাচিং বাবা ভাবিছিলোঁ ক'ৰবাত যাম অলপ কিবা কিবি অলপ খাম বা কি তো চাওক না গাইজ একদম টোটেলি মানে ভিজাই দিলে একদম তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব এণ্ড প্লিজ গাইজ প্লিজ ছাপোৰ্ট ফৰ মি বহুত কষ্ট লাগে এটা ভিডিঅ' বনাবলৈ তো এটা ছাবস্ক্ৰাইবাৰ তো বনতাই হে না তো প্লিজ আজিলৈ টাটা বাই বাই